নমস্কাৰ আপোনালোকে চাই আছে অনলাইন জ্ঞানী ইউটিউব চেনেল আপোনালোকৰ কাৰণে এটা ভাল খবৰ কিয়নো অসম পুলিচৰ আকৌ পদ মুকলি হৈছে 4 গ্ৰেডৰ আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব আৰু কিমান তাৰিখৰ পৰা আবেদন ষ্টাৰ্ট হ'ব সেই গোটেইখিনি তথ্য আজিৰ ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এতিয়ালৈকে যদি আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কেনেকৈ আবেদন কৰিব লাগে সেই প্ৰক্ৰিয়াটো মই ভিডিঅ'ৰ যোগেদি দেখাই দিম আপোনালোকক আসাম পুলিচৰ 4 গ্ৰেডৰ পদ মুকলি হৈছে টোটাল পোষ্ট আছে 982 আপোনালোকে 8 পাস কৰা হলেই আপোনালোকে আবেদন কৰিব পাৰিব ম্যাক্সিমাম আপোনালোকৰ হাই সেকেন্ডাৰী পাস হ'ব লাগিব লৰা ছোৱালী সকলে আবেদন কৰিব পাৰিব আপোনাৰ এইটো আবেদনৰ লাষ্ট ডেটটো থাকিব 8 তাৰিখ 2 মাৰ্চ 2023 লৈকে আপোনালোকে ইয়াতে দেখি আছে পোষ্টৰ নেম হৈছে গ্ৰেড 4 আৰু টোটাল পোষ্ট আছে 982 ইয়াতে আপুনি চাই আছে কোনটো পদত কিমানটা ভ্যাকেন্সি আছে আসাম পুলিচত আছে 458 আৰু আসাম কমান্ডো ব্যাটালিয়নত আছে 360 DGCD and CGHG Assam 97 পোষ্ট আছে আৰু ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিসত 13টা পোষ্ট আছে আপোনাৰ স্যালাৰি কিমান কৈ হ'ব হেতু হল মেন আপোনাৰ স্যালাৰি হ'ব এটেন্ডেন্টত 12000 ৰ পৰা 52000 লৈকে গ্ৰেড পে টু হ'ব আপোনাৰ 4400 গ্ৰেড পে হ'ব আপোনাৰ আৰু আদার্স পোষ্টত হ'ব 12000 ৰ পৰা 52000 লৈকে আৰু গ্ৰেড পে টু হ'ব আপোনাৰ 3900 আপোনাৰ নেশনালিটি হ'ব লাগিব ইন্ডিয়ান সিটিজেন আৰু পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব আসামৰ কাৰণ ইয়াতে আসামৰ লৰা ছোৱালীকেহে চাকৰিটো দিব লোকাল ল্যাঙ্গুৱেজত আপোনাৰ অসমীয়াটো জানিব লাগিব ভালদৰে এজ লিমিটটো আপোনাৰ বেলেগ বেলেগ পোষ্টত বেলেগ বেলেগ ধৰণত দিছে যেটো আসাম কমান্ডো ব্যাটালিয়ন আছে তাত 18 পৰা 25 বছৰ লৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে SC/ST হয় তেনেহলে 5 বছৰ এক্সট্ৰা পাব MOBC 3 বছৰ এক্সট্ৰা পাব আৰু আসাম পুলিচ DGCD and CGHG যেটো আছে হেতুত আপোনালোকে 18 পৰা 40 বছৰ লৈকে আবেদন কৰিব পাৰিব এইটো পোষ্টত আপোনাৰ SC/ST 5 বছৰ এক্সট্ৰা পাব আৰু OBC MOBC 3 বছৰ এক্সট্ৰা পাব আপোনাৰ এডুকেশন কোৱালিফিকেশন কিমান লাগিব আপোনাৰ মিনিমাম 8 পাস হলে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ম্যাক্সিমাম 12 পাস হলে আপুনি আবেদন কৰিব পাৰিব কাৰণ BA পাস কৰিলে আপুনি আবেদন কৰিব নোৱাৰিব এইটো পোষ্টত এই পোষ্টসমূহত আবেদন কৰাৰ কাৰণে আপোনালোকৰ এপ্লিকেশন মাসুল না লাগে আপোনালোকে একেবাৰে ফ্ৰী আবেদন কৰিব পাৰিব আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আবেদন ষ্টাৰ্ট হোৱাৰ লগে লগে মই ভিডিঅ' বনাই আপোনালোকক দেখাই দিম আপোনালোকে কেনেকৈ ঘৰত বহি আপোনাৰ মোবাইলত আবেদন কৰিব পাৰিব মই ডেসক্ৰিপচনত এইটো ওয়েবসাইটৰ আৰু নোটিফিকেশনটোৰ লিংক দি দিম আপোনালোকে ভালদৰে চাই ল'ব এবাৰ এতিয়ালৈকে অনলাইন ষ্টাৰ্ট হোৱা নাই আপোনাৰ অনলাইন ষ্টাৰ্ট হ'ব 10 জানুৱাৰী 2023 ৰ পৰা মই ভিডিঅ' বনাই আপোনালোকক দেখাই দিম কেনেকৈ আপোনাৰ মোবাইলত আপুনি অনলাইনটো কৰিব সেই কাৰণে এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'